লাষ্ট যেতিয়া মই তাক লগ পাইছোঁ চেন্নাই যোৱাৰ আগত সি মোক কৈছে যে মই লাষ্ট মুহূৰ্তলৈকে মই যুঁজিম আৰু মই উভতি আহিম। চ' সি উভতি আহিব বুলিয়ে মই ৰৈ আছিলোঁ, কিন্তু আজি এই খবৰটোৱে মোক মই ইয়াতকৈ আৰু একো ক'ব নোৱাৰোঁ। কাম মানে প্ৰথম কামটোৱে জীৱনৰ সি মোৰ লগত আৰম্ভ কৰিছিলে, সেইটো বাৰু হয়েই, কিন্তু অকল কাম বুলি নহয়। তাৰমানে মোৰ ক'বলৈ বৰ টান হৈছে আচলতে কথাবিলাক, কিন্তু নিজৰ গাৰ এটা অংশ হেৰালে যেনেকুৱা লাগিব তাৰমানে আজি অনুভৱটো তেনেকুৱা হৈছে মোৰ। আৰু মই এতিয়াও মানে মানি ল'ব পৰা নাই যে সি নাই বা সি গুচি গ'ল, কাৰণ লাষ্ট যেতিয়া মই তাক লগ পাইছোঁ চেন্নাই যোৱাৰ আগত সি মোক কৈছে যে মই লাষ্ট মুহূৰ্তলৈকে মই যুঁজিম আৰু মই উভতি আহিম। চ' সি উভতি আহিব বুলিয়ে মই ৰৈ আছিলোঁ, কিন্তু আজি এই খবৰটোৱে মোক মই ইয়াতকৈ আৰু একো ক'ব নোৱাৰোঁ। নাই, সাংঘাতিক দুখ লগা কথা এইটো, কাৰণ তেওঁলোকৰ এই ইমান কম বয়সত তেওঁলোকৰ এনেকুৱা যে হ'ব আমি ভাবিব নোৱাৰোঁ, কল্পনা কৰিব নোৱাৰোঁ, কিন্তু কৈ থাকোঁ যে দুপৰীয়া সময়খিনি দুপৰীয়া খাব লাগে। তহঁতি দুপৰীয়া নাখায়, দিনটো শ্বুটিং কৰিব ৰাতি 7টা বজাত 5টা বজাত ভাত খায়। এনেকৈ কৰি সদায় যদি কৰি থাকে তেতিয়া এচিডিটি হ'ব, আলচাৰ হ'ব, আলচাৰৰ পৰা এনেকুৱা ধৰণৰ অসুখৰ ফৰ্মেশ্যন হয়। তো এই যে হৈছে এই কথাটো প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে নিজৰ মূল্যটো বুজক, তেওঁলোকে নিজক ভাল পাবলৈ শিকক। এই বস্তুটো কৰাটো ভুল কথা যে আউট অফ বাউণ্ডছ গৈ কাম কৰা। তাৰমানে মই কাম কৰিম, মই শ্বুটিং কৰিম, মই মৰি যাম, কিন্তু মই শ্বুটিংটো কৰি দিম বঢ়িয়াকৈ। আটাইবোৰ অভিনেতা অভিনেত্ৰীক মই অনুৰোধ জনাইছোঁ তেওঁলোকে যে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সজাগ হয়। আচলতে মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে কিশোৰ আমাৰ মাজত নাই। তাক মোৰ ভাই, মোৰ এটা পৰিয়াল যথেষ্ট, সি মোৰ লগত এটা ঘৰুৱা সম্পৰ্ক বা আমাৰ পৰিয়ালৰ লগত এটা পৰিয়াল এটা সম্পৰ্ক সাংঘাতিক। মই যেতিয়া আজি ৰাতিপুৱা খবৰটো পালোঁ যে যোৱা ৰাতি 3:18 কিশোৰ ঢুকাইছে, কেঞ্চাৰ ৰোগত আক্ৰান্ত আছিল, চেন্নাইত ঢুকাইছে, ট্ৰিটমেণ্ট কৰি আছিল। কিন্তু ক'ভিড যেতিয়া হ'ল, ক'ভিডতে আমি মৃত্যু হোৱা বুলি ক'ব লাগিব, যিহেতু কেঞ্চাৰটোতো আছেই, লগতে ক'ভিড হৈ ঢুকাল। কিন্তু মই এতিয়াও কওঁ যে সেই কিশোৰ দাস আমাৰ মাজত নাই। যে মই ৰিচেণ্টলি কথাও পাতিছোঁ তাৰ ছবিখন চাই পেলাই, দাদা তুমি দুষ্ট বৰ্মচো ইমান সুন্দৰ কাম কৰিছ, ভিডিঅ' ককাইকে মোক দেখুৱালে ভিডিঅ' কলত। মই কৈছোঁ যদি মই এতিয়া মানে এতিয়াও মই বিশ্বাস কৰিব পৰা নাই। সি যায় আহি এতিয়া আমাক মাতিব, দাদা মই নেক্সট ছবিখন কৰিম, মই অমুক কাম কৰিম, যি কামেই কৰক, যি কৰে ঘৰৰ কিবা এটা প্ৰব্লেম হ'ল প্ৰথমে ফোনটো মাকক, তাৰপিছত মোলৈ কৰিব। আৰু সেই বস্তুটো মই অনুভৱ কৰিছোঁ যে এতিয়া সি আমাৰ মাজত যে নাই, মই এতিয়াও বিশ্বাস কৰিব পৰা নাই।